মই ডাব বেপাৰী লেন্সৰ প্ৰডাকশ্যনলৈ আহিলোঁ। লেন্সৰ প্ৰডাকশ্যনত আজি মুক্তি পোৱা হেবৰাচুৰৰ পঞ্চায়ত নিৰ্বাচন ফিল্মখন আপোনালোকে চাব। লগতে চেনেলটো ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু লাইক কৰিব আৰু মোক আগন্তুক আহিবলগীয়া কমেডি ভিডিঅ'বোৰ চাব। ধন্যবাদ। স্বভাৱটো অলপ দমাই ৰাখ, তথাপি ছিজন টাইম নহয়। আৰু আপুনি যে এই আকাশ পাতাল ভাবি গদ্দালি পুতি ঘৰতে বহি আছে, এইটো চিন্তা নকৰে কিয়? বুজিছ নেকেৰা, এইবাৰ ভাবিছো মই পঞ্চায়তখনকে বেছি দিওঁ নেকি। তই কাষ্টমাৰ গোটা, বেছি গধুৰ হৈ যাব নেকি? তেনেহ'লে এটা চেনেলকে খোলো নেকি। চেনেল? তেতিয়া তোৰ এই সাংবাদিক মথাই এই যা তা প্ৰশ্ন কৰি থাকিব নোৱাৰিব, বুজিছ। আপুনি আৰু চেনেল কি কলি? পাৰিব জানো? নোৱাৰিম নেকি? ৰচোন, এই চেনেলটোৰ নাম কি হ'ব মই সেইটোহে ভাবি আছো। ইউটিউব। হেৰৌ 9-10 ছোৱালীৰ লগত আহি তই লিলিমাই কৰিব আহিছ হা? অকাত চাহে কৈছো, এইবিলাক বাজে কথা বাদ দিয়ক, টকাৰ চিন্তা কৰক। তেনেহ'লে এটা কাম কৰিম বুজিছ, ঘৰে ঘৰেতো আমি ভোট বিচাৰি যামেই যেতিয়া গোটেই ঘৰ বাৰী তদাৰকি কৰি আহিম, আৰু ৰাতি হ'লে অপাৰেশ্যন পঞ্চায়ত। গুৰুতকে শিষ্য জ্ঞান, খুচৰি খুচৰি লয় জ্ঞান। হেবেৰাটো কেণ্ডিডেট হ'লেই এতিয়া ঘৰতে থুমপুতি থাকিলে নহ'ব, কিবা এটা কৰক। ৰ সকলো হ'ব, তই চাই থাক। এই দেৱেনক বাওধানৰ কঠীয়া বুলি ভাবিছে। ভাবি থাকিলে নহ'ব, ইফালে সিহঁতে ফেচবুকত আপডেট দিলেই। হা? ফেচবুক আপডেট? এটা কাম কৰ, তোৰ ৰিপৰ্টাৰ চিনাকি আছে নহয়? আছে। মাতিলেতো সিহঁত আহিবই এবাৰ জ্ঞানৰ পৰীক্ষা ল'বলৈ, নে কি ক? পঞ্চায়তৰ প্ৰাৰ্থী তাতে সিহঁত উঠিছে। গাঁৱৰ মিটিঙতে আহিব বুলি খবৰ এটা পাইছোঁ, তথাপিতো মই চিয়ৰ নহয়। বাৰু খবৰ এটা কৰিম। তই ৰিপৰ্টাৰকেইটাক কবি যাতে সিহঁতে এই চলি থকা প্ৰশ্নবিলাক সিহঁতক নুসুধে। মানে ধৰি লওক ৰাজ্যপাল কোন, ৰাষ্ট্ৰপতি কোন, এই ধৰণৰ প্ৰশ্ন। এইবাৰ তাক সুধিবলৈ কবি পঞ্চায়তৰ চাৰিসীমা কিমান, কাৰ ঘৰত কেইটা ভোটাৰ আছে, আৰু এইখিনি কথা যেতিয়া সি ক'ব পাৰিব তেতিয়াহে তাৰ জোলটো ওলাব। সেইবিলাকতো নোৱাৰিবই। আৰু আপুনি এই টান প্ৰশ্নবোৰ বাদ দি সহজ প্ৰশ্নবোৰ যে সুধিবলৈ কৈছে, কথাটো কি? আৰু সি এইবিলাক মোবাইলত চাই চাগে শিকিয়েই পেলালে, কিন্তু পঞ্চায়তৰ বিষয়ে তাক সুধিবলৈ কবি, বুজিছ? হয় দিয়া, সেইটোকে কৰিব লাগিব। এইবাৰ তই ক'ত সাৰিবি হেবেৰা? হেৰৌ, গোটেই তামোল বাৰীখন উঠাই নিয়া ধান্দাত আহিছ নেকি? কিনো কয় উস্তাদ, কিমান পাইছে তাকে চাইছো। মাৰ্কেট ৰেটৰো কথা আহি গ'ল নহয়। তোক মই জিকিলে মোৰ বিত্তমন্ত্ৰী বনাম, ব'ল। তামাম দেখিম ৰে তই। বলধাল বৰ মৰম লাগিছে হয় নেকি? তই বিৰাট সৰবজান মানুহ দেই। নহয়, মাৰ্কেট ৰেটৰ কথা আহি গ'ল। ঠিক আছে, বল বল, ভোট বিচাৰি আহিছো, পাহৰিয়ে থাকো। বল 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 বল। শুনিছানে? এই হেবৰাচুৰ আহিছে, এই দামী দামী বস্তুবিলাক ভিতৰত নি থোৱা।
নমস্কাৰ দাদাইদেউ হেবে উস্তাদ জিন্দাবাদ 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 হেবে উস্তাদ জিন্দাবাদ 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 নমস্কাৰ তহঁত অহা দেখিছো কিন্তু চোৰৰ দৰে পিক পাক কিনো চাই আহিছ নাই মানে এই তামোল গৰু কি কলি চৰিত্ৰটো তাৰমানে আমি তামোল গৰু নাই ভৰা ঘৰ আপোনাৰ একেবাৰে ভৰা ঘৰ সি তাকে ক'ব বিচাৰিছে নহয়নে নেগেৰা নহয় মানে এইবাৰ আমাৰ উস্তাদ উস্তাদ নহয়ও কিমান বুজাম ছাৰ ছাৰ এই ছাৰ আমাৰ ছাৰ মানে এইবাৰ ইলেকশ্যনত উঠিছে তাকে আপোনাৰ পদধূলা অকণ ল'বলৈ আহিলোঁ আৰু পদধূলা দিবলৈ আহি ঘৰ চাফা নকৰতো ঘৰ চফা নহয় এইবাৰ আমাৰ উস্তাদৰ কিমান পঞ্চায়তকে চফা কৰা মন বাপে কিবা কলি কোনটিৰ খাওপাত সোপাটো গাতে লাগিল যেন পাইছো দাদাইদেউ হে সি ক'ব জানা নাই আচলতে আমাৰ সেইবিলাক চৰিত্ৰ আমি কেতিয়াবাই এৰিলো নহয় এইবাৰ আমাৰ এই ৰাইজৰ সেৱা কৰিবলৈ মন তেন্তে এবাৰ হাত লৰৰ ঠাইত হাত দীঘল কৰিব বিচাৰিছো ঠাট্টানো কিয় কৰে এইবাৰ তেনেহ'লে আমি আপোনাৰ পৰা সহযোগ পাম বুলি আশা কৰিলো দেই আহিছো এতিয়া দেই আহিছো যা যা নমস্কাৰ নমস্কাৰ যা হেবে উস্তাদ জিন্দাবাদ 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 হেবে উস্তাদ জিন্দাবাদ 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 হেৰো ই চিপ্ৰাং পাৰ্টিৰ মানুহ ইয়াৰ বলত হাল নিবই লাগিব বুজিছো এই চশমা এযোৰ দেখিছিলোঁ নহয় মাৰি নিদিলি কিয় চাপিবই নোৱাৰিলোঁ বল বল পিছত চাব লাগিব হেবে উস্তাদ জিন্দাবাদ 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 হেবে উস্তাদ জিন্দাবাদ 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 এই তই ঘৰ যা সন্মানীয় ৰাইজসকল আমাৰ মাজত আহি আমাৰ মন্ত্ৰী ডাঙৰীয়া উপস্থিত হৈছেহি গতিকে তেখেতৰ বহুমূলীয়া ভাষণ আগবঢ়াব এয়া আপোনালোকে অকণমান ধৈৰ্য ধৰি শুনক তেখেত আমাৰ মাজত বহুত ব্যস্ততাৰ মূৰত আহি তেখেত আমাৰ মাজত উপস্থিত হৈছে গতিকে তেখেতৰ দুআষাৰ বহুমূলীয়া ভাষণ আগবঢ়াব শ্ৰদ্ধাৰ ৰাইজ বেছি নকওঁ আপোনালোকে দেখিছে টিভিত প্ৰতিনিধিক কিমান প্ৰশ্ন উত্তৰ দিব নোৱাৰে কাৰণ সিহঁত মূৰ্খ কিন্তু আমাৰ এই হেবেৰা তেনে নহয় আজিয়ে পৰীক্ষা কৰোঁ আহক হেৰা ৰিপৰ্টাৰ এজনক মাতা সি আকৌ মোৰ নাক কাণ নকটাইতো অলপ ঢিলাই সুধিবলৈ দিবা এই ছাৰ চিন্তাই নকৰিব গোটেইখিনি মই মেনেজ কৰি থৈছোঁ নহয় ছাৰ গোটেই পঞ্চায়তখন মূৰৰ ওপৰত আঁকি আনিছো নহয় ছাৰ আপুনি চিন্তাই নকৰিব নহয় ছাৰ হয় হয় কিয় নহয় আলৈ বিলৈ নকৰিব আকৌ দেই ছাৰ দেই হ'ব চিন্তা কৰিব নালাগে যা মাতি দে এই আহক আহক আমি এনেকুৱা গাঁৱলৈ যাওঁ গাঁও পঞ্চায়তৰ য'ত ইলেকশ্যন হৈ আছে আমি তালৈ যাওঁ আপোনালোক লাইভ দেখাম আপোনালোক আহকচোন আহক আহক এই কাট তুমি হেৰি নহয় এই ভাত পানী যোগাৰ হৈছে নাই কিয় সুধিলে কিয় সুধিলে মানে সিটো শিবিৰত আকৌ হাঁহে কোমোৰাই সকলো ৰেডি ইয়াতে ৰিজাল্টটো সোনকালে পালে ভাল হয় আকৌ এই হ'ব আহক ঠিক আছে এয়া আমি আহি পাইছোঁ ৰাজহুৱা সভা আৰু ৰাজহুৱা সভাত পোনপ্ৰথমবাৰৰ বাবে আমি হেবেৰা মহোদয়ক দুটামান প্ৰশ্ন সুধিব ওলাইছোঁ বাৰু কওকচোন আপোনালোকৰ পঞ্চায়তত ভোটাৰ কিমান আমাৰ পঞ্চায়ত ৰ'ব দেই এইটো লৈ লওক হেল্ল' হেল্ল' হৈছে নাই হৈছে হয় ঠিক আছে ঠিক আছে এহেজাৰমান হ'ব এহেজাৰমান হ'ব ন ঠিকে আছে হয়নে ছাৰ হয় কিন্তু ই কেনেকৈ গম পাম সেইটো আৰু সাধাৰণ কথা হয়নে নহয় গোটেই গাঁওখনৰ ৰাতিয়ে দিনে মই তদাৰকি কৰি থাকিব নালাগে জানো আপুনি একোৱেই নাজানে তদাৰকি মানে কিহৰ তদাৰকি বস্তু বিচাৰি হ'বলৈ নহয় মানে আমি গাঁৱে গাঁৱে যাব লগা নহয় জানো ঘৰে ঘৰে যাব লগা হয় এতিয়া চাওকচোন বাৰু এই দদাইদেউৰ ঘৰতে দদাইদেউ ক'ত আছে সৌজন দদাইদেউ এই দদাইদেউৰ ঘৰতে গৰু এহাল ভাল বলদ গৰু ধৰি লওক বগা আৰু পখৰা আমি কেনেকৈ জানো আমি জানো আকৌ আমি গৈ থাকোঁ গাঁৱলৈ আৰু হয় পেহীদৰ ঘৰত চীনা হাঁহ দুজনী আছে আপোনাৰ গঁৰালটো পিছফালে আছে আৰু দুইজনী ওজন আপোনাৰ প্ৰায় 5 কেজিমান হ'ব জানো আৰু দিয়কচোন ঘূৰো যে বাহ আপুনি বহুত জানে দেখোন আপুনি আজিলৈকে আপোনাৰ নিচিনা আমি জিনিয়াছ দেখা নাই দেই আৰু কওকচোন আপুনি কি জানে PWD পকা ৰাস্তাত গাঁও চহৰকে চব সামৰি যায় নহয় এই উস্তাদক আৰু আগবাঢ়িবলৈ পাৰিছোঁ নহয় ছাৰ পাৰিছ দিয়া বাৰু আৰু কওকচোন ক'বলৈ
কিটো আছে ধৰি লওক সৌ দদাইদেউ ঘৰৰ গৰুহালৰ এই সু কাণখন বগাটো ফুটা মানুহ বিষয়টো আপুনি জানে গৰুৰ বিষয়ে ইমান ৰচনা জানে আপুনি কিয় নাজানিম সোধকচোন দদাইদেউ সোধকচোন সঁচা হয়নে নহয় হয় নে দদাইদেউ হয় কিন্তু ইহঁতে ইমান শুদ্ধকৈ কেনেকৈ জানিল আৰু কাণখন লৰালহে ফুটাটো দেখা পায় দূৰদৃষ্টি বুজিছে এতিয়া কওকচোন ইমান দূৰদৃষ্টি সম্পন্ন মানুহ এটাক আপোনালোকে নিজিকাই পেলাই পাৰেনে তাৰমানে বগঠাত ইহঁতে নিছে সঁচা কথা ক'লে তোমাৰ পাইছৰ বেমাৰ গোষ্ঠীৰ বেজাৰ গোষ্ঠী ইহঁতে ক'লে খেদি আহিছে তাৰমানে মোৰ গৰুহাল ইহঁতে চুৰ কৰিছে ঘৰো আপুনি কেনেকৈ গম পালে গৰু বেচাৰ সময়তহে কামখন চাই এতিয়া এইবিলাক গান দিয়কচোন আপোনালোক যাওক আজি ৰাইজৰ ভোজত মানুহৰ ফুটনাও বলিছিল জানো ৰাইজে তোমাক সমৰ্থন কৰিবলৈ আহিছিল নে তেলাল হাঁহৰ সোৱাদ ল'বলৈ আহিছিল খৰচৰ সিদ্ধান্তটো নিজে নিদিয়া মোৰ ভুল হ'ল নেকি ছাৰ আজিকালিতো মানুহক নোখোৱালে ভাষণ শুনিবলৈনো কোন আহিব বাৰু প্ৰশ্নৰ উত্তৰ কি দিলা সুধিছিল প্ৰশ্ন কি সুধিছিল প্ৰদেশৰ সভাপতি কোন উত্তৰ কি দিলা হেপেৰা খালা হে ৰাখি প্ৰদেশৰ সভাপতি নহয় পঞ্চায়তৰ সভাপতিহে প্ৰদেশ পঞ্চায়ত কিবা বেলেগ বস্তু নেকি তুমি যোৱা এনে হ'ব বুলি আমি সপোনতো ভাবা নাছিলো মূৰ্খ তহঁততো ডুবিলি মোকো ডুবাল দলং এখনৰ কথা ৰাইজে কৈছিল তাত বোলে তুমি বহুত মানুহ মৰিছে এইবাৰ তাত এখন দলং দিলে ভাল হ'ব ছাৰ বাপেৰ ঘৰ টকা দাদা কৰ্ণ ওলাইছে মোক কি চুট খৰাই খাইছিল তোক টিকেট দিবলৈ গাদী টনাটনি নহলে ৰক্ষা মইনো কি কৰিলো মাত্ৰ পঞ্চায়তৰ বিৱৰণবিলাকে দিছিলো তাতেনো ৰাইজ ইমান একেবাৰে চকী মোক এইটো অৱস্থা কৰিব লাগে হেৰ' তোক ক'ত দিলে মোকতো অলপ কমাই দিব লাগিছিলে আঞ্চলিক নামঘৰ মাহেকীয়া হিচাপ দিছিলি ৰাইজক মোকতো অলপ কমাই কোবাব লাগে মইতো ইলেকশ্যনৰ কথা নাছিলো এইবোৰহে উঠিছিলে হেৰাতে বেচেৰাটোলে বেয়াই লাগে ক'ত দিলে ক'ত দিলে মানে ৰাতিপুৱা পায়খানা বহিব নোৱাৰা কৰিলে অনুষ্ঠান বৰ বেয়া কথা ময়ো এতিয়া এখন হাতেৰে খাব লাগে আৰু এখন হাতেৰে চব চাফা কৰিব লগা হৈছে চুপ থাক এতিয়া এটা কামেই বাকী আছে ৰেগিং আমি দৌৰিব নোৱাৰো দেই এনে গোটেই জীৱনটো আমি দৌৰিয়ে আছো ন জগিং নহয় ৰেগিং মানে ভোটৰ বাক্য চুৰ কৰিব লাগিব পাৰিবিনে নোৱাৰ ক আপুনি চিন্তা নকৰিব এইবাৰ আমি জিকিমে আহিছো